নমস্কাৰ বন্ধুসকল, মই ৰাজ আৰু আপোনালোকক স্বাগতম জনাইছোঁ বিপৰীগণ চেনেলৰ আৰু এটা নতুন এপিছডলৈ। তো বন্ধুসকল, আমি ইতিমধ্যে আসাম জিঅ'গ্ৰাফিৰ পাৰ্ট 1 ভিডিঅ'টো অলৰেডি আপলোড কৰিছোঁ। যদি আপোনালোকে আসাম জিঅ'গ্ৰাফিৰ পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই তেনেহ'লে ওপৰৰ আই বটনৰ পৰা ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাই ল'ব পাৰে। চ' আজিৰ ভিডিঅ'ত আমি আসাম জিঅ'গ্ৰাফিৰ পাৰ্ট 2ৰ বিষয়ে আলোচনা কৰিম। চ' আজিৰ ভিডিঅ'ত আলোচনা কৰা প্ৰশ্নবিলাক হয়তো আপোনালোকৰ আহিবলগীয়া আগন্তুক এক্সাম অৰ্থাৎ APDCL অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'ব পাৰে। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাব। চ' বেছি দেৰি নকৰি আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। চ' বন্ধুসকল, আপোনালোকে যদি আমাৰ চেনেল নতুন থাকে তেনেহ'লে প্লিজ আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু নতুন নতুন ভিডিঅ' চাবলৈ বাবে। চ' আজিৰ ভিডিঅ'ত আমাৰ প্ৰথমটো কুৱেশ্যন হৈছে, হোৱাট ইজ দ্য লেন্থ অফ আসাম বাংলাদেশ বৰ্ডাৰ? চ' ইয়াৰ সঠিক উত্তৰটো হ'ব 262 কিলোমিটাৰ। আৰু ইণ্ডিয়া আৰু বাংলাদেশে 4156 কিলোমিটাৰ বৰ্ডাৰ শ্বেয়াৰ কৰিছে। আৰু 5th ইণ্টাৰনেশ্যনেল লংগেষ্ট লেণ্ড বৰ্ডাৰ হৈছে এই বৰ্ডাৰখন। 2 নম্বৰ কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আসাম? চ' ইয়াৰ সঠিক উত্তৰ হ'ব কাৰ্বি আংলং আৰু স্মলাৰ ডিষ্ট্ৰিক্টটো হৈছে কামৰূপ মেট্ৰ'। নম্বৰ 3 কুৱেশ্যন, হুইচ ইজ দ্য ষ্টেট ট্ৰী অফ আসাম? আসামৰ ৰাজ্যিক গছ কি? হলং। নম্বৰ 4 কুৱেশ্যন, হোৱাট ইজ দ্য লিটাৰেচি ৰেট ইন আসাম? চ' ইয়াৰ উত্তৰটো হ'ব 73.18% অৰ্থাৎ শতাংশ। Number 5 question, in which district Kaziranga National Park is located? কোনখন ডিষ্ট্ৰিক্টত কাজিৰঙা নেশ্যনেল পাৰ্ক অৱস্থিত? গোলাঘাট এণ্ড নগাঁও। হাউ মেনি ডিষ্ট্ৰিক্ট ইন অসম? অসমত কিমানখন জিলা আছে? সঠিক উত্তৰ হ'ব 32খন। নাম্বাৰ 7 কুৱেশ্যন, হাউ মেনি মেম্বাৰ অফ ৰাজ্যসভা ফ্ৰম আসাম? ইয়াৰ সঠিক উত্তৰ হ'ব 7। 8 নম্বৰ কুৱেশ্যনটো হৈছে, হাউ মেনি সাব ডিভিজন ইন আসাম? ইয়াৰ সঠিক উত্তৰটো হ'ব 78। অসমত 78টা সাব ডিভিজন আছে। নম্বৰ 9 কুৱেশ্যন, হাউ মেনি ডিষ্ট্ৰিক্ট অফ আসাম শ্বেয়াৰ ইণ্টাৰ ষ্টেট বৰ্ডাৰ? 24খন আৰু ডাজ নট শ্বেয়াৰ অৰ্থাৎ বাদবেগী 8খন শ্বেয়াৰ কৰা নাই। এইখনৰ নাম হ'ল নলবাৰী, বৰপেটা, মাজুলী, নগাঁও, চিৰাং, দৰং, হোজাই এণ্ড বঙাইগাঁও। 10 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য এনচিয়েণ্ট নেম অফ আসাম? অসমৰ পুৰণি নাম কি আছিল? এইটো আমি সকলোৱে জানো, অসমৰ পুৰণি নাম আছিল প্ৰাগজ্যোতিষপুৰ। 11 নম্বৰ কুৱেশ্যন, হুইচ ৰিভাৰ অৰিজিনেটছ ইন দ্য নাগা হিল? ইয়াৰ সঠিক উত্তৰ হ'ব ভোগদৈ ৰিভাৰ অৰিজিনেটছ ইন দ্য নাগা হিল। 12 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য ষ্টেট ফ্লাৱাৰ অফ আসাম? ইয়াৰ সঠিক উত্তৰ হ'ব ৰাইন'চটিলিছ ৰেষ্টুয়া। 13 নম্বৰ কুৱেশ্যন, হোৱাট ইজ দ্য নেম দ্য হেডকোৱাৰ্টাৰ অফ চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট? ইয়াৰ সঠিক উত্তৰ হ'ব হাটচিংগি মাৰি। 14 নম্বৰ কুৱেশ্যন, চিৰাং ডিষ্ট্ৰিক্ট ডাজ নট শ্বেয়াৰ বৰ্ডাৰ উইথ? সঠিক উত্তৰ নলবাৰী ডিষ্ট্ৰিক্ট। 15 নম্বৰ কুৱেশ্যন হৈছে, হুইচ অফ দ্য ফ্ল'য়িং ডিষ্ট্ৰিক্ট ডাজ নট হেভ এ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ? অপশ্যনবিলাক হৈছে নাম্বাৰ এ বাক্সা, নাম্বাৰ বি কোকৰাঝাৰ, নাম্বাৰ চি বঙাইগাঁও, নাম্বাৰ ডি চিৰাং। সঠিক উত্তৰটো হ'ব নাম্বাৰ চি অৰ্থাৎ বঙাইগাঁও। নাম্বাৰ 16 কুৱেশ্যন, ইন হুইচ ইয়াৰ নেশ্যনেল গেমছ ৱাজ হেল্ড ইন আসাম? ইয়াৰ সঠিক উত্তৰটো হ'ব 2007। নাম্বাৰ 17 কুৱেশ্যন, দ্য গাই এ ট্ৰিবিউটাৰী টু ব্ৰহ্মপুত্ৰ ইজ চিটুৱেটেড বিটুইন দিবং এণ্ড দিহাং, নাম্বাৰ বি দিহাং এণ্ড সুবনশ্ৰী, নাম্বাৰ চি সুবনশ্ৰী এণ্ড ভৰালী, নাম্বাৰ ডি ভৰালী এণ্ড বৰনদী। ইয়াৰ সঠিক উত্তৰটো হ'ব দিহাং এণ্ড সুবনশ্ৰী অৰ্থাৎ বি নম্বৰ অপশ্যনটো। 18 নম্বৰ কুৱেশ্যনটো হৈছে, দ্য ষ্টেট অফ আসাম হেজ 5 নেশ্যনেল পাৰ্ক এণ্ড 11 ৱাইল্ড লাইফ চেঞ্চুৰী। নাম্বাৰ বি অপশ্যনটো হৈছে 3 নেশ্যনেল পাৰ্ক এণ্ড 9 ৱাইল্ড লাইফ চেঞ্চুৰী। 3 নেশ্যনেল পাৰ্ক এণ্ড 8 ৱাইল্ড লাইফ চেঞ্চুৰী। নাম্বাৰ ডি হৈছে 2 নেশ্যনেল পাৰ্ক আৰু 11 ৱাইল্ড লাইফ চেঞ্চুৰী। অৰ্থাৎ অসমত কিমানটা ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য আছে? চ' অসমত 5টা ৰাষ্ট্ৰীয় উদ্যান আৰু 11টা অভয়াৰণ্য আছে। 19 নম্বৰ কুৱেশ্যনটো হৈছে, হু ডিস্কভাৰ্ড আসাম টি? অসমৰ টি কোনে ডিস্কভাৰ কৰিছিল? ৰবাৰ্ট ব্ৰুচ ইন 1823। 20 নম্বৰ কুৱেশ্যন, কাজিৰঙা নেশ্যনেল পাৰ্ক ৱাজ লিষ্টেড ইন দ্য ৱৰ্ল্ড হাৰ্টেষ্ট চাইট বাই ইউনেস্কো ইন দ্য ইয়াৰ? সঠিক উত্তৰ হ'ব 1985। তো বন্ধুসকল, আমি আজিৰ ভিডিঅ'টোত
আসাম জিঅ'গ্ৰাফী পাৰ্ট 2 আলোচনা কৰি। তো বন্ধুসকল আপোনালোকৰ যদি আসাম জিঅ'গ্ৰাফী পাৰ্ট 3 লাগে তেনেহ'লে প্লিজ কমেণ্টত জনাব। তো বন্ধুসকল আশা কৰিছোঁ আপোনালোকৰ আগন্তুক এক্সামৰ বাবে এই ভিডিঅ'টো কিছু পৰিমাণে হ'লেও সহায় কৰিব। চ' পৰৱৰ্তী সময়ত আৰু এনেধৰণৰ কিছু হেল্প কৰাৰ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব আৰু আপোনালোকৰ বন্ধুসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। চ' পৰৱৰ্তী সময়ত লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।